নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে AIIMS বিভাগৰ ফালৰ পৰা, যিটো নাৰ্ছিঙৰ পদ মুকলি হৈছে 2026 বৰ্ষৰ কাৰণে। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপোনালোকে প্ৰথমত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু AIIMS নাৰ্ছিং অফিচাৰ ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 2551টা পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে AIIMS নাৰ্ছিং অফিচাৰ ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা যিটো নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে 2551টা পদ দেখিবলৈ পাব। পোষ্ট নেমটো হৈছে নাৰ্ছিং অফিচাৰৰ পদ হয়, অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে AIIMS। কোৱালিফিকেশ্যনটো আপোনালোকৰ BSc নাৰ্ছিং আৰু GNM ডিপ্ল'মা থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। যদিহে আপোনাৰ BSc নাৰ্ছিং আৰু GNM ডিপ্ল'মা আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন মোডটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লাই ফিজ, যিটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব 2400ৰ পৰা আৰম্ভ কৰি আপোনালোক 3000 টকালৈকে এপ্লিকেশ্যন ফিজটো দিব লাগিব। ইয়াতে ষ্টাৰ্ট ডেটটো যিহেতু 24 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেটটো আপোনালোকৰ 16 মাৰ্চলৈকে আছে। যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে 16 মাৰ্চ তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে যিহেতু এটা পোষ্ট নেমটো আপোনালোকে যিহেতু গম পাইছে, নাৰ্ছিং অফিচাৰ পদ মুকলি কৰি দিয়া হৈছে। গ্ৰুপ বিৰ পদ হয়, যিহেতু টোটেল ভেকেঞ্চি 2551টা পদ মুকলি কৰি দিছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, যিটো AIIMSৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। পে স্কেলটোৰ লেভেল 7ৰ মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। পে বি 2 মতে আপোনালোকৰ 9300ৰ পৰা আৰম্ভ কৰি 34800 টকালৈ আপোনাৰ বেছিক পে থাকিব, লগতে 4600 টকাকৈ আপোনাৰ গ্ৰেড পে থাকিব। এতিয়া এক্সাম নেমটো হৈছে আপোনালোকৰ NORCET 10। এক্সাম মোডটো আপোনালোকৰ কম্পিউটাৰ বেছড এক্সাম হ'ব, যিটো আপোনালোকৰ অনলাইনত হ'ব, কম্পিউটাৰ বেছড এক্সাম। বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লাই মোডটো যিহেতু অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ এতিয়া বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। কেটেগৰীজ আপোনালোকৰ ৰিজেলেকশ্যনসমূহ দিয়া আছে। SC ST হ'লে আপুনি 5 বছৰকৈ ৰিজেলেকশ্যন ল'ব পাৰিব। OBC হ'লে আপোনালোকে 3 বছৰকৈ ৰিজেলেকশ্যন ল'ব পাৰিব। PWBDৰ হ'লে আপোনালোকে 10 বছৰকৈ পাব। আনৰিজাৰ্ভৰ হ'লে PWBDৰ OBCৰ হ'লে 13 বছৰকৈ পাব। PWBDৰ SC STৰ হ'লে 15 বছৰকৈ পাব। লগতে আপোনালোকৰ এক্স ছাৰ্ভিচমেন হ'লেও আপোনালোকৰ এক্সট্ৰা 3 ইয়াৰ্ছ প্লাছ থাকিব, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী হ'লেও আপোনালোকৰ এক্সট্ৰা 5 ইয়াৰ্ছ প্লাছ থাকিব। ইয়াতে আপোনালোকে যিটো দেখিবলৈ পাইছে ইনষ্টিটিউট ৱাইজ আপোনালোকৰ যিটো ভেকেঞ্চিসমূহ দিয়া আছে, নিজে আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ন'টিফিকেশ্যন লিংক দিম, তাতে আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ডাইৰেক্ট এপ্লাই লিংক দিম, তাতো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কেটেগৰীজ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। জেনেৰেল OBC সকলে ইয়াতে 3000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু SC ST EWSৰ কাৰণে 2400 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এতিয়া এক্সাম পেটাৰ্ণটো আপোনালোকে নিজে চেক আউট কৰি ল'ব পাৰিব। যিহেতু দুটাকৈ আপোনালোকৰ এক্সাম হ'ব, প্ৰিলিমছ আৰু মেইনছ দুটাকৈ এক্সাম হ'ব। যদি আপুনি কোৱালিফাই কৰে তাৰপিছতে আপোনালোকে জবটো কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটটো মই কৈ দিছোঁ, যিহেতু ন'টিফিকেশ্যন ৰিলিজ হৈছিলে 24 ফেব্ৰুৱাৰী তাৰিখে। আবেদনৰ প্ৰচেছটো আপোনালোকৰ 24 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিলে, আৰু লাষ্ট ডেটটো আছে আপোনালোকৰ 16 মাৰ্চলৈকে লাষ্ট ডেট আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে 16 মাৰ্চ তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। জয় হিন্দ, জয় অসম।